ভাল হোৱা সদায় সৎ পথেৰে চলা, কাৰণ ভাল মানুহক সকলোৱে সন্মান কৰে, সকলোৱে গুৰুত্ব দিয়ে। সৰুৰে পৰা ডাঙৰ হোৱালৈকে আমাৰ শিক্ষক, আমাৰ মা দেউতা, আমাৰ ওচৰ চুবুৰীয়াই এই কথাই আমাক শিকায়, নহয়নে? নৈতিকতাৰ এই পাঠ। কিন্তু এই নৈতিকতাৰ এই পাঠ কেৱল স্কুল কলেজৰ কিতাপখনতে ভাল লাগে, কিন্তু ৰিয়েল লাইফত অকণো কামত নাহে। কাৰণ লাইফ হয়নে এই নৈতিকতাৰ জ্ঞানৰ নিচিনা ইমান সৰল আৰু চিধা কেতিয়াও নহয়। আমাৰ চাৰিওফালে থকা অতি টেঙৰ, বেইমান আৰু চেলফিছ মানুহৰে ভৰপূৰ এই পৃথিৱীখনত লগ দিয়া মানুহ হ'ল বহুত কম, আৰু লোকচান কৰা মানুহৰ সংখ্যা বহুত বেছি। আৰু এনেকুৱা মানুহক চিনি পোৱা আৰু লগতে তেওঁলোকৰ ভাষাতে তেওঁলোকক উত্তৰ বুজাই দিয়াত ৰিয়েল লাইফত নৈতিকতা নহয়, কিছু চলিড নিয়মৰ প্ৰয়োজন। সাধু হৈ থাকি কোনো লাভ নাই। আজিৰ যুগত বেছি ভদ্ৰ মানুহক মানুহে সস্তাতে লুটি লয়, আৰু যেতিয়া জীৱনৰ চলিড নিয়মৰ কথা আহে তেতিয়া বাৰু কূটনীতিৰ মহাৰথী আচাৰ্য চাণক্যতকৈ ভাল আৰু কোন হ'ব পাৰে? তেওঁৰ নীতিসমূহতে লুকাই আছে জীৱনৰ সফল হোৱাৰ ৰহস্য, আৰু সাধাৰণতে এই ৰহস্যসমূহ মানুহে গম পায় নিজৰ জীৱনৰ বহুমূলীয়া সময় ধ্বংস কৰি, আৰু পিছত পস্তাবলগীয়া হয়। সেয়ে আজিৰ এই 4 পৰা 5 মিনিটৰ ভিডিঅ'ত আচাৰ্য চাণক্যই দিয়া 3টা লাৰ্ণিং স্কোপ যদি আপুনি নিজৰ জীৱনত ইমপ্লিমেণ্ট কৰে তেন্তে হ'ব পাৰে মানুহে আপোনাক আজি বেয়া ভাবিব পাৰে, কিন্তু আমি আপোনাক গেৰেণ্টি দিছোঁ যে আজিৰ পৰা বহু বছৰ পিছত আজিৰ এই ভুলসমূহৰ বাবে মনত গিল্টি ভাৱ বা পস্তাবলগীয়া মনোভাৱ আপোনাৰ নহয়। তেন্তে আহক ভালকৈ শুনক, চিধা আহোঁ আমি প্ৰথম লাৰ্ণিঙত, য'ত আচাৰ্য চাণক্যই কৈছে যে জীৱনত এই 2টা শব্দ বহুত ভাবি চিন্তি ব্যৱহাৰ কৰিবা। প্ৰথমটো হ'ল হয় আৰু আনটো হ'ল নহয়। হয়, ঠিকেই শুনিছে, এটা হ'ল হয় আৰু আনটো হ'ল নহয়। সৰল মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাই হ'ল এইটো যে তেওঁলোকে মানুহক মানা কৰিব নোৱাৰে। তেওঁলোকৰ হাতত সকলোৰে বাবে সময় থাকে, বন্ধুৰ বাবে, আত্মীয় স্বজনৰ বাবে, নিজৰ সংগীৰ বাবে, অযথা বাহিৰা মানুহৰ বাবে, সকলোৰে বাবে, কিন্তু নিজৰ বাবে সময় নেথাকে। আৰু তেওঁৰ এই অভ্যাসৰ বাবেই নিজৰ মুনাফা মানুহে উলিয়াই লৈ আগবাঢ়ি যায়, আৰু ভাল মানুহজনে মনত পোষণ কৰি ৰখা সেই ভাল হোৱাৰ মেডেল লৈ ভুল ধাৰণাত জীয়াই থাকে যে মই ভাল হ'লে, মানুহক সহায় কৰিলে, যেতিয়া মোৰ দৰকাৰ হ'ব তেতিয়া তেওঁলোকেও মোক ওলোটাই সহায় নিশ্চয় কৰিব। কিন্তু ৰিয়েলিটি দেখিলে এনেকুৱা বহুত কম হোৱা দেখা যায়। আৰু যেতিয়া প্ৰয়োজনত ভাল মানুহবোৰৰ সহায়ৰ দৰকাৰ হয় কিন্তু আশা কৰা মতে ৰেছপন্স একো নেপায় বা নহয় বা নোৱাৰো বুলি কৈ দিয়া মানুহে, তেতিয়াহে তেওঁলোকে এই শিক্ষাটো ভালকৈ শিকিবলৈ পায় যে আজিৰ যুগত বেছি ভাল হ'বলৈ নাই, কোনো স্বাৰ্থপৰ মানুহক সহায়ৰ হাত আগবঢ়াবলৈ নাই। সেই মানুহৰ আগত ভাল আৰু পাৰফেক্ট হোৱাতকৈ ভাল হ'ল নিজকে সময় দিয়া, নিজৰ ড্ৰিমছ লৈ কাম কৰা, নিজকে সফল তৈয়াৰ কৰা, আৰু মানুহৰ লাইফত সহায় তেতিয়াই কৰক যেতিয়া আপোনাৰ কোনো লোকচান নহয়। আচাৰ্য চাণক্যৰ এই লাৰ্ণিং যদি আপোনাৰ মগজুত বহিল তেন্তে আগবাঢ়িছোঁ আহক ছেকেণ্ড শিক্ষাত। তেওঁ কৈছে যে অৰণ্যত থকা চিধা গছজোপাক আগতে কাটি পেলোৱা হয় আৰু কাইটীয়া গছ বা একা বেকা গছসমূহক এৰি দিয়া হয়। ঠিক একেদৰে দুনিয়াত বেছি চিধা আৰু শান্ত মানুহক আটাইতকৈ বেছি কষ্ট বহন কৰিবলগীয়া হয়। আচাৰ্য চাণক্যই কৈছিল মাত্ৰাধিক ভাল আৰু চেনীৰ নিচিনা মিঠা মানুহক মানুহে চুহি গিলি থয়। ঠিক একেদৰে যদি কোনো সাপৰ মুখত বিষ নাথাকে তথাপিও ভয় দেখুওৱা কাৰ্য অব্যাহত ৰাখিব লাগে। সেয়েহে যদি আপুনি বেছি ভদ্ৰ তেন্তে মানুহক নেদেখুৱাব। আপুনি ভদ্ৰ হ'লেও বেইমানীৰ আটাইকেইটা কূটনীতি আপোনাৰ জনা থকা উচিত। দেখাত চিধা হ'লেও কিন্তু জিলাপিৰ নিচিনা ঘূৰণীয়া এই পৃথিৱীখন বহুত ভয়ানক। আচাৰ্য চাণক্যই কৈছিল যে জীৱন ইমান ডাঙৰ নহয় যে আপুনি চব ভুল নিজে কৰিব আৰু তাৰ পৰা শিক্ষা ল'ব। সেয়েহে আপুনি বেলেগৰ এক্সপিৰিয়েঞ্চৰ পৰা, অভিজ্ঞতাৰ পৰা আপুনি শিকিব পাৰে। আৰু শেষত আমি আগবাঢ়িছোঁ আচাৰ্য চাণক্যৰ তৃতীয় আৰু ভিডিঅ'ৰ শেষৰ লাৰ্ণিং পইণ্টত। সকলো সম্পৰ্কত কিবা নহয় কিবা স্বাৰ্থ লুকাই থাকে। হ'ব পাৰে সেইটো কিবা বস্তু বা অনুভূতি। হয় বন্ধু, কথাটো অলপমান তিতা কিন্তু সঁচা। যিকোনো সম্পৰ্ক স্বাৰ্থ অবিহনে বেছি দিন টিকি থাকিব নোৱাৰে। স্বাৰ্থ যদি শেষ
তেন্তে ভাবি ল'ব সম্পৰ্কটো অন্ত পৰিল। সেইটো হ'ব পাৰে কোনো বন্ধুত্বৰ সম্পৰ্ক বা ভালপোৱাৰ সম্পৰ্ক। সেই আচাৰ্য চাণক্যই কৈছিল, যিকোনো সম্পৰ্কত আপুনি গুৰুত্ব সিমানেই দিব, যিখিনি বিশ্বাস কৰিব লাগে সেইখিনিহে কৰিব, যিখিনি প্ৰয়োজন, যাতে হঠাৎ যদি সম্পৰ্কটো ভাঙিও যায় আপুনি যাতে নিজকে চম্ভালিবলৈ সক্ষম হয়, নিজকে সফল কৰাত সক্ষম হয়। বন্ধুসকল, ভিডিঅ'ৰ শেষত মাত্ৰ এইখিনি ক'ব খুজিছোঁ যে মানুহক চিনিবলৈ চেষ্টা কৰক, সময়ৰ সৈতে চেঞ্জ হ'ব শিকক, আৰু এনেকুৱা লাইফ চেঞ্জিং ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব।